একক দুৰ্বল বুলি ভবাটো ভুল যি এনে এক নৰখাদক যাকে স্বীকাৰ কৰে তাৰ শৰীৰেই নহয় আত্মায়ো প্ৰাণ ত্যাগ কৰে মোকে শিকাৰ লাগে পিছত আজি চিকাৰে মুক্তি লাভ কৰিলে জুবিন দাৰ বহুত আশা প্ৰত্যাশা লণ্ডনৰ শ্বুটিঙৰ পৰা সমস্ত আচলতে যি আশা প্ৰত্যাশা চিনেমাখনৰ লগত জড়িত কলা কুশলী আজি যেন সাৰ্থক হ'ল প্ৰায় 11,000 আচলতে টিকেট আজিৰ দিনটোত চিকাৰে বিক্ৰী কৰিবলৈ সক্ষম হৈছে অসমত আচলতে অসমীয়া চিনেমা জগতৰ কাৰণে এইটো বহুত এক ডাঙৰ কথা আৰু যদি আমি চাব যাওঁ বাকী যি অসমীয়া চিনেমা ৰেকৰ্ড কৰাৰ ক্ষেত্ৰত প্ৰথম দিনাখনে আচলতে 11,000 যে টিকেট বিক্ৰী হৈছে কি অসমীয়া চিনেমা জগতৰ কাৰণে এক সংকেত জুবিনৰ অভিনয় কেনেকুৱা চিকাৰ চালে কেনেকুৱা লাগিলে জুবিনৰ অভিনয় বিশেষকৈ কেনেকুৱা চিকাৰত লণ্ডনৰ দৃশ্য চাই কেনেকুৱা লাগিলে আমাৰ অসমীয়া চিনেমা এনেকুৱা এটা জয়দা ভাল লাগিলে ঈশ্বৰ জুবিন দা আগবাঢ়ি যাওক জয় জুবিন দা আৰু অসমীয়া চিনেমা এনেকুৱা যুগমীয়া যাত্ৰা সদায় হৈ থাকক আৰু অসমীয়া চিনেমা যাতে ভৱিষ্যতে আপোনাৰ শৰীৰেও টক্কৰ দিব পাৰে আমি এইটো বিচাৰোঁ কেনেকুৱা লাগিলে बहुत ভাল লাগিছে চিকাৰ চালে एडिटिंग और थोड़ा अच्छा होना चाहिए एडिटिंग और थोड़ा अच्छा होना चाहिए डायरेक्शन और थोड़ा अच्छा होना चाहिए अदरवाइज सही है চিকাৰ চালে অসমীয়া আচলতে যি চাহ জনগোষ্ঠী বহুত ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিছে কি ক'ব এই ক্ষেত্ৰত নাই ভালে লাগিছে গোটেইখিনি ধুনীয়াকৈ বনাইছে গোটেইখিনি আৰু ইমানখিনি বাহিৰতো গোটেইখিনি শ্বুটিং কৰিছে ভাল লাগিছে যথেষ্ট ব্যয়বহুল একদম ধন্যবাদ কেনে লাগিল ভাল লাগিল চিনেমাখন চাই কিনে মানে এক্সপেক্ট কৰা নাছিলোঁ যে অসমীয়া চিনেমা এনেকুৱা হ'ব পাৰিব বহুত বেছিয়ে ভাল লাগিল মানে কাহিনীটো দুখো আছে তাৰপিছত মানে কি ফানি চিনো আছে বহুত বেছি ভাল লাগিছে আৰু কনচেপ্টটো একদম পুৰা ভালকৈ বুজাইছে যে এনেকুৱা হয়ো বাগানীয়া জেগাবোৰ য'ত এইবোৰ স্মাগলিং টাইপ হয় বা অকল ছোৱালীৰে ইয়াত আচলতে হিউমেন ট্ৰেফিকিঙৰ ওপৰত আছিলে কাহিনীটো বহুত ভাল লাগিলে আৰু একশ্যন চিনবোৰ বহুত মানে মজা কি ক'ম নিজৰ ভালৰ কাৰণে বেলেগ এখন দেশত যাই কিনে যুদ্ধ কৰিছে আমাৰ কাৰণেতো বহুত বেছি ভাল লাগিছে পাছত লাষ্ট চিনত ভাবিছিলোঁ যে তাইকো লগত লৈ যাব সি বাট সি যোনটো চেণ্টেঞ্চ ক'লে যে সি বেলেগ ঠাই দিব নোৱাৰে তাই মানে বহুত ভাল লাগিলে মানে কি ক'বা চালা বাকী এনেই মই জুবিন দাৰ বহুত ডাঙৰ ফেন হয় চ' আৰু ফিল্মটো ভাল লাগিছে বাৰু মষ্টলি মানে এটা পিছপৰা কমিউনিটিক যে তেনেকৈ দেখুৱাইছে বহুত ভাল লাগিছে আৰু